হেল্ল' ফ্ৰেণ্ড, আজি মই বৰ চাউল অলপ এপোৱা মানে তিয়াই থৈছিলোঁ। এয়া মিক্সিতে খুন্দিম, আপোনালোকে চাব। মই গ্ৰাইণ্ডাৰতে দি দিছোঁ আৰু বিটটো দিছোঁ অলপ, সৰু টুকুৰা এটা দিছিলোঁ মই। যিহেতু কালাৰটো একে ধুনীয়া লাগিছে একদম চাই। চাওক, এতিয়া মই চালি দি আছোঁ ইয়াতে। যিহেতু বিহু ছিজন নহয় জানো, চবৰে ঘৰে ঘৰে বনাই আছে হয়, সেইকাৰণে কিন্তু মই সেইটো আচলতে খোৱাৰ কাৰণে নহয়। এয়া চাওক, কালাৰটো ইমান ধুনীয়া লাগিছে। আৰু ইফালে মই নাৰিকল থৈ দিছোঁ, ৰেডি কৰি থৈ দিলোঁ। মিক্সিতে কৰিলোঁ, চকাতে ৰেডি কৰি দিছোঁ। নাৰিকল, ইলাচি এটা দিছিলোঁ। যিহেতু ইলাচি গোন্ধটো মানে বিৰাট ভাল লাগে, গোন্ধটো পায়। আৰু ইফালে নাৰিকল কৰি আছোঁ মই ৰেডি। এয়া চাওক, কিমান ধুনীয়া লাগিছে। একে কালাৰটো একদম মৰম লগা নহয়নে? এয়া চাওক, ইমান ধুনীয়া লাগিছে। আৰু সেয়া বিটটো দিছিলোঁ, মই সৰু টুকুৰা দিছিলোঁ, এফাল থৈ দিছোঁ। এতিয়া মই ইফালে পেনটো পাতি ল'লোঁ। যিহেতু মই হেৰিৰে বনাম, কিন্তু চেকনিটো দি ল'লে মানে বহুত ধুনীয়াকৈ উঠে। আৰু মই নাৰিকল দি লৈছোঁ। চব কালাৰটো একে কি মৰম লগা কালাৰ, ইমান ধুনীয়া লাগিছে। যিহেতু মই এইটো খোৱাৰ কাৰণে নহয়, যিহেতু মোৰ মানে আমাৰ দেউতা মানে 2 বছৰ কমপ্লিট হ'ব আৰু আমাৰ মাজৰ পৰা নোহোৱা, সেইকাৰণে কালি সকাম আছে দেউতাৰ, সেইকাৰণে তালৈ লৈ যাম বুলিহে মই কৰি আছোঁ। সেইকাৰণে অলপ তিয়াই থৈছোঁ আৰু কেইটামান বনাইছোঁ। আৰু বিহুৰ কাৰণে বেলেগ দিনাখন বনাম বাৰু, আপোনালোকক দেখুৱাম। মোৰ কিবা এটা কামৰ কাৰণে বনাইছোঁ, আৰু এয়া দেউতাৰ কাৰণে, যিহেতু কালি লৈ যাবই লাগিব তাত, সেইকাৰণে বনাইছোঁ। আৰু এফালৰ পৰা এটা এটাকৈ দেখুৱাই দিছোঁ আৰু আপোনালোকক। এয়া চাওক, কিমান ধুনীয়াকৈ উঠিছে। মই ভবাই নাছিলোঁ যে ইমান এটা ধুনীয়াকৈ উঠিব বুলি, কিন্তু একদম ধুনীয়াকৈ উঠিছে। চাওক, আপোনালোকে চাব পাৰে। আৰু সঁচা কথা ক'বলৈ গ'লে, মই হেতা দি বনালে মই ইমান এটা ধুনীয়াকৈ নুঠে। মানে দীঘল মানে মই বনাব নাজানো, ভাঙি যায়গৈ। সেইকাৰণে চেকনি লৈ লৈছোঁ। আৰু চেকনিটো মানে যিমান দীঘলকৈ মানে নিজৰ ইচ্ছা, আৰু সেইটো অকণমানিকৈ বনাব পাৰে মৰম লগা। তাৰপিছত আকৌ দীঘলকৈ বনাম বুলি কৰিলেও কৰিব পাৰে। সেইকাৰণে মই চেকনি লৈছোঁ। তেতিয়া মই চেকনি ল'লে মই একে দীঘলকৈ মানে মই বহুত ভাল পাওঁ। তেনেকুৱা বহুত ভাল লাগে মোৰ, তেনেকুৱা দীঘলকৈ বনাই। যিহেতু দীঘলকৈ বনালে চায়ো, দেখিবলৈও ভাল লাগে, আৰু খোৱাটো আৰু টেষ্টটো আৰু সেইটোতো ক'বই নালাগে, হয় জানো? বহুত গৰম দেই, কিন্তু পিঠা বনালে মোৰ একে হাতে চাতে মানে তেনেকুৱা দুখ পাই মানে অৱস্থা বেয়া হৈ যায়। তথাপি মই বিহু আহিলে মই বনোৱাটো কিন্তু নেৰোঁ দেই। মই মানে পিঠা বনোৱা মই মানে এলাহ নালাগে আৰু থাকিব দিছোঁ। আৰু অকল বিহু বুলি নহয়, মই বনায়ে থাকোঁ ঘৰতো। বৰা চাউল থাকিলে বিহুলৈ বাট নাচাওঁ আৰু থাকিলে একে ঘৰতে বনাই থাকোঁ, লগকে চাহৰ লগত খাবৰ কাৰণে। যিহেতু আমাৰ ল'ৰা মানে ভাল পায় খাই, মই নিজেও ভাল পাওঁ বাৰু। অকল মই বুলি নহয়, আৰু পিঠা বুলি কয় আৰু চবৰে প্ৰিয়, আৰু নহয় জানো?
বিহুত মানে পিঠা ঘৰত মানে পিঠা নবনালে আধৰুৱা যেন লাগে বিহু। আৰু যিহেতু এতিয়া মাঘ বিহু মানে বনাবলৈ এলাহ নালাগে, চকাত বনালে মানে বেছি ভাল লাগে আৰু জুইৰ ওচৰতো সেই বহি মানে জুইটো ফুৰাই ল'ব পাৰিম। কিন্তু ৰঙালী বিহুত সময় মানে বহুত গৰম উঠে মানে মানে অকল চকাতটো মানে ওচৰতো যাব নোৱাৰোঁ বাৰু, কিন্তু গেছতো বনাব নোৱাৰোঁ, পুৰা মানে গৰম উঠি যায়গৈ গাত, অশান্তি লাগে। এতিয়া মাঘ বিহু মানে এলাহ নালাগে আৰু জুইৰ ওচৰত বহি বনাই ভাল লাগে আৰু আপোনালোকে কোনে বনালে বিহুৰ কাৰণে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আৰু এয়া চাওক, মই আপোনালোকৰ আৰম্ভণিৰ পৰা একেবাৰে লাষ্টলৈকে শেষলৈকে দেখুৱাইছোঁ আৰু আপোনালোকক এটাকৈ ভালকৈ দেখুৱাই লৈছোঁ আৰু এয়া চাব পাৰে আপোনালোকে। মানে হেতাত বনাব নাজানিলে মানে আপোনালোকে কৰিব পাৰে, চেকনি বনালে মানে নজনা মানুহো বনাব পাৰে। এইটো বহুত সহজ মানে চেকনি লৈ বনালে। মই আজিকালি হেতাটো বাদ দি দিছোঁ আৰু চেকনিতে বেছিয়ে ব্যৱহাৰ কৰিছোঁ মই আজিকালি। যিহেতু চেকনিৰে বনালে দীঘলকৈ মানে নিজৰ ইচ্ছামতে মানে কৰিব পাৰে, যিমান দীঘল কৰিব পাৰে। আৰু চেকনি দি বনালে সোনকালে হৈ যায়, সেইটো ভঙা মানে ভয় নালাগে আৰু ভাগি যাব বুলি সেইটোও ভয় নাই। খালি মানে দিলেইটো উঠিবই মানে সেই কথা নাই যে এইটো মানে নুঠাই কথাই নাই, এইটো উঠিবই মানে। আৰু যোনে বনাব নাজানে আপোনালোকে এনেকুৱা ট্ৰাই কৰি চাব। এয়া বহুত সহজ মানে চেকনি দিলে বোলে বহুত সহজ, নোৱাৰাকেইটাই পাৰি যাব আপোনালোকে ট্ৰাই কৰি চাব, একদম মানে বহুত সহজ। তেন্তে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।